প্ৰেজ দ্য লৰ্ড। আহক আজি আমি এটা বিষয়ে চাম, সেইটোৱে হৈছে ঈশ্বৰক ধন্যবাদ দিয়া। গিভিং থেংকছ টু গড। আমি কিয় ঈশ্বৰজীৱাক ধন্যবাদ দিব লাগে? ঈশ্বৰজীৱাক ধন্যবাদ নিদিলে কি হয়? আৰু কিয় আমি বাৰে বাৰে ধন্যবাদ দিবলৈ পাহৰি যাওঁ? ঈশ্বৰে আমাৰ কাৰণে কিমান উপকাৰ কৰিলে, এই সকলো কিয় আমি পাহৰি যাওঁ? আহক আজি আমি এই বিষয়ে চাম যে আমি কিয় ঈশ্বৰজীৱাক ধন্যবাদ দিব লাগে। আহক আজি আমি 3টা কাৰণ চাম যে আমি কিয় ঈশ্বৰজীৱাক ধন্যবাদ দিব লাগে। সেইটো আমি চাম লোকে লিখা সুবাৰ্তা 17 অধ্যায় 11 পদৰ পৰা 19 পদলৈ। ইয়াত আমি যদি চাওঁ, ইয়াত দেখিবলৈ পাম যে যীশু খ্ৰীষ্টই 10জন কুষ্ঠৰোগীক সুস্থ কৰিছে আৰু তেওঁবিলাকৰ জীৱনত কি হ'ল আহক আজি আমি চাম। আহক আমি প্ৰথম কাৰণটো চাম যে আমি কিয় ঈশ্বৰজীৱাক ধন্যবাদ দিব লাগে। ঈশ্বৰক ধন্যবাদ দিয়া কিয়নো তেওঁ আমাৰ আন্তৰিক ক্ৰন্দন শুনে। 11 পদৰ পৰা 14 পদলৈ। পাছে জেৰুচালেমলৈ যাওঁতে তেওঁ সমৰীয়া আৰু গালিলৰ মাজেদি গৈছিল। তাতে কোনো এখন গাঁৱত সোমাওঁতে 10জন কুষ্ঠৰোগীয়ে দূৰৈত থিয় হৈ তেওঁক দেখা দি বৰ মাতেৰে ক'লে, হে যীশুনাথ, আমাক দয়া কৰক। তাতে তেওঁ তেওঁলোকক দেখি ক'লে, তোমালোকে গৈ পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ। পাছে তেওঁলোকে যাওঁতে যাওঁতে সুচি হ'ল। যেতিয়া যীশু গালিল আৰু সমৰীয়াৰ মাজেদি গৈ আছিল, তেতিয়া কোনো এখন গাঁৱত সোমাওঁতে 10জন কুষ্ঠৰোগীয়ে যীশুক দেখি মাত লগালে আৰু তেওঁলোকে চিঞৰি যীশুক ক'লে যে, হে নাথ, আমাক দয়া কৰক। আৰু আমি যদি কুষ্ঠৰোগীবিলাকৰ বেকগ্ৰাউণ্ড চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে লেপীয়া পুস্তক 13 অধ্যায়ত। আৰু আমি যদি চাওঁ কুষ্ঠৰোগীসকলৰ জীৱনটো, তেতিয়াহ'লে তেওঁবিলাকৰ জীৱনটো বহুত দুখময় জীৱন। তেওঁবিলাক বহুত দুখত থাকে, কিয়নো তেওঁবিলাকৰ ৰোগ এনেকুৱা যে তেওঁবিলাকৰ সমাজৰ পৰা বাহিৰত ৰখা হয় আৰু তেওঁবিলাকে নিজৰ সন্তান, নিজৰ পত্নী, নিজৰ ভাই ককাই সকলোক এৰি তেওঁবিলাকে সমাজৰ বাহিৰত তেওঁবিলাকে থাকে, এটা গাঁৱৰ বাহিৰত থাকে আৰু তেওঁবিলাকৰ জীৱনটো তেনেকৈ তেওঁবিলাকক অতিবাহিত কৰে। আৰু তেওঁবিলাকে যীশু খ্ৰীষ্টক দেখি চিঞৰিছে আৰু তেওঁবিলাকে মাত লগাইছে যে, হে নাথ, আমাক দয়া কৰক। তেওঁবিলাকে যীশু খ্ৰীষ্টৰ বিষয়ে শুনিছিল যে যীশু খ্ৰীষ্টই মানুহবিলাকক সুস্থ কৰে আৰু সেই আশাৰে তেওঁবিলাকে যীশুক চিঞৰিলে, যীশুক মাত লগালে। আৰু কুষ্ঠ ৰোগীসকলে কোনো এজন মানুহৰ লগত যদি কথা পাতে, তেতিয়াহ'লে তেওঁবিলাকে প্ৰায় 70 পৰা 100 মিটাৰ দূৰৰ ডিষ্টেঞ্চত থাকি তেওঁবিলাক কথা ক'ব লাগে। তেতিয়াহ'লে সেই ৰোগীসকলে, কুষ্ঠৰোগীসকলে কিমান চিঞৰি তেওঁবিলাক যীশুক মাতিছিল। আৰু হয়তো যীশুৰ লগত বহুতো ভিৰ আছিলে, বহুতো মানুহবিলাকে যীশুৰ পিছে পিছে গৈ আছিলে আৰু তেনেকুৱা অৱস্থাত সেই 10জন কুষ্ঠৰোগীয়ে যীশুক মাত লগাইছে। যীশুৰ ওচৰত তেওঁবিলাকে কান্দিছে আৰু চিঞৰিছে যে, হে নাথ, আমাক দয়া কৰক। এতিয়া প্ৰশ্ন হৈছে, আপোনাৰ সমস্যাত আপুনি কাৰ ওচৰত কান্দে? আপোনাৰ সমস্যাত আপুনি কাক মাতে? আপুনি যীশুক মাতে নে আপোনাৰ ওচৰ চুবুৰীয়াক মাতে? প্ৰিয় ভাই ভনীসকল, আমাৰ যিমানে সমস্যা নহওক, আমাৰ সমস্যাত আমি ফাৰ্ষ্টত আমি ঈশ্বৰৰ ওচৰত যাব লাগে, কিয়নো তেওঁ আমাৰ আন্তৰিক ক্ৰন্দন শুনে। যেতিয়া আমি অন্তৰে সৈতে ক্ৰন্দন কৰোঁ, তেওঁ আমাৰ আন্তৰিক ক্ৰন্দন শুনে। সেইকাৰণে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে, কিয়নো তেওঁ আমাৰ আন্তৰিক ক্ৰন্দন শুনে লাগে। যেনেকৈ যীশু খ্ৰীষ্টই সেই ৰোগীসকলৰ আন্তৰিক ক্ৰন্দন শুনিলে আৰু যীশু খ্ৰীষ্টই ৰখিলে আৰু তেওঁবিলাকৰ কথা তেওঁ শুনিলে আৰু যীশু খ্ৰীষ্টই তেওঁবিলাকক সুস্থ কৰিলে আৰু তেওঁবিলাকক ক'লে যে, যোৱা, তোমালোকে পুৰোহিতৰ আগত নিজকে নিজে দেখুৱাগৈ। কিয়নো যিহুদীবিলাকৰ মতে পুৰোহিতেহে তেওঁবিলাকক ক'ব যে কোনে সুচি হৈছে আৰু কোনে সুচি হোৱা নাই। পুৰোহিতে ক'ব যে কাৰ কুষ্ঠৰোগ হৈছে, কাৰ কুষ্ঠৰোগ হোৱা নাই। সেইকাৰণে যীশু খ্ৰীষ্টই তেওঁবিলাকক পুৰোহিতৰ ওচৰলৈ পঠালে আৰু যাওঁতে যাওঁতে তেওঁবিলাক সুচি হ'ল। সেইকাৰণে ঈশ্বৰজীৱাক আমি ধন্যবাদ দিব লাগে, কিয়নো তেওঁ আমাৰ আন্তৰিক ক্ৰন্দন শুনে। আহক আমি এতিয়া দ্বিতীয় কাৰণটো চাম যে কিয় আমি ঈশ্বৰজীৱাক ধন্যবাদ দিব লাগে। ঈশ্বৰক ধন্যবাদ দিয়া কিয়নো তেওঁ আমাৰ সমস্যাত আমাক সহায় কৰে। 15 আৰু 16 পদ।
তাতে তেওঁলোকৰ এজনে নিজকে সুস্থ হোৱা দেখি বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল আৰু যীশুৰ চৰণত উবৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে। সেইজন চমৰীয়া আছিল। আৰু এজনে নিজকে সুস্থ হোৱা দেখি তেওঁ ঈশ্বৰৰ স্তুতি কৰিলে আৰু যীশুৰ চৰণত ঘূৰি আহি তেওঁৰ প্ৰশংসা কৰিলে। এতিয়া কিমানে আমি ঈশ্বৰৰ প্ৰশংসা কৰোঁ, কিমানে ঈশ্বৰ যোৱাৰ আমি গৌৰৱ কৰোঁ, কিয়নো তেওঁ আমাৰ উপকাৰ কৰে, তেওঁ আমাৰ সমস্যাত আমাক উদ্ধাৰ কৰে। এতিয়া কিমানে আমি ঈশ্বৰ যোৱাক ধন্যবাদ দিওঁ, আমি কিমানে ঈশ্বৰ যোৱাক থেংক ইউ বুলি কওঁ। আজি আমি চিন্তা কৰাৰ প্ৰয়োজন। যীশুখ্ৰীষ্টই 10 জনক সুস্থ কৰিছিলে, কিন্তু এজনহে ঘূৰি আহিলে আৰু 9 জন তেওঁবিলাক ঘূৰি নাহিলে। যীশুখ্ৰীষ্টই তেওঁবিলাকক সুস্থ কৰিলে, তেওঁবিলাকে পাহৰি গ'ল, তেওঁবিলাক ধন্যবাদ দিবলৈ পাহৰি গ'ল। কিন্তু এজনে পাহৰা নাই, তেওঁ ঘূৰি আহিছে আৰু যীশুৰ চৰণত উবৰি হৈ পৰি তেওঁৰ প্ৰশংসা কৰিছে। আমি তেনেকুৱা, আমি ঈশ্বৰ যোৱাৰ আমি প্ৰশংসা কৰিব লাগে, আমি ঈশ্বৰ যোৱাৰ স্তুতি কৰিব লাগে, কিয়নো তেওঁ আমাৰ সমস্যাত আমাক সহায় কৰে। আহক আমি এতিয়া তৃতীয় কাৰণটো চাম যে আমি কিয় ঈশ্বৰক ধন্যবাদ দিব লাগে। ঈশ্বৰক ধন্যবাদ দিয়া, কিয়নো যেতিয়া আমি তেওঁৰ কথা শুনো, তেওঁ আমাক সন্মান দিয়ে। 17 পৰা 19 পদলৈ। তেতিয়া যীশুৱে উত্তৰ দি ক'লে, 10 জনক শুচি কৰা নহ'লনে? তেন্তে আৰু 9 জন কতা? এই অন্য জাতি মানুহজনৰ বাহিৰে আন কাকো ঈশ্বৰৰ স্তুতি কৰিবলৈ উলটি অহা পোৱা নগ'লনে? পাছে তেওঁক ক'লে, উঠি যোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে। যীশুৱে ইয়াত এটা প্ৰশ্ন কৰিছে যে 10 জনক সুস্থ কৰা নহ'লনে? তেন্তে আৰু 9 জন কতা? কিয়নো এজন মাত্ৰ যীশুৰ ওচৰত ঘূৰি আহিছিল আৰু সেইজন অন্য জাতিৰ মানুহ আছিল, তেওঁ যিহুদী নাছিল, তেওঁ এজন চমৰীয়া এজন ব্যক্তি আছিল। আৰু সেই সময়ত চমৰীয়া মানুহবিলাকক তেওঁবিলাকে এটা লোৱাৰ খাপৰ ব্যক্তি বুলি ধৰা হৈছিল। তেওঁবিলাকে সেই চমৰীয়া মানুহবিলাকক সন্মান কৰা নাছিল। কোনোবা জেগাত যদি খোৱা হয়, ভোজৰ জেগাত তেওঁবিলাকে তলত বহিবলৈ দিয়ে। এনেকা এজন ব্যক্তিয়ে যীশুৰ ওচৰত ঘূৰি আহিছে, কিন্তু বাকী ব্যক্তিসকলে তেওঁবিলাকে শুচি হ'ল, কিন্তু তেওঁবিলাকে নিজৰ ৰাস্তাত গুচি গ'ল। কিন্তু সেই অন্য জাতিৰ মানুহজনেহে প্ৰকৃততে তেওঁ পৰিত্ৰাণ পালে, তেওঁ শুচি হ'ল। এতিয়া আমি কিমানেই প্ৰকৃততে পৰিত্ৰাণ পোৱা ব্যক্তি হয়। আজি আমি সেই 9 জন ব্যক্তিৰ লেখীয়া হৈ আছোঁ নে আমি সেই এজন চমৰীয়া ব্যক্তিৰ লেখীয়া হৈ আছোঁ? যীশুৱে সেই চমৰীয়াক সন্মান দিছে। যীশুৰ ওচৰত ডাঙৰ সৰুৰ কথা নাই, সৰু জাতি ডাঙৰ জাতিৰ কথা নাই, কিন্তু সকলো ব্যক্তিয়ে সমানে আদৰ পায়। ঠিক একেদৰে সেই চমৰীয়া ব্যক্তিজনে যীশুৰ ওচৰত সন্মান পালে, কিয়নো যোনে ঈশ্বৰৰ কথা শুনে, ঈশ্বৰে সেই ব্যক্তিজনক সন্মান দিয়ে। আজি যদি আপুনি ঈশ্বৰৰ কথা শুনিছে, ঈশ্বৰো আপোনাক সন্মান দিব আৰু আপোনাক এটা ভাল পদ দিব, কিয়নো আপুনি ঈশ্বৰ যোৱাক সন্মান কৰে। আৰু আপুনি যদি ঈশ্বৰ যোৱাক সন্মান নকৰে, আপুনি যদি ঈশ্বৰ যোৱাক ধন্যবাদ নিদিয়ে, আপুনি যদি ঈশ্বৰ যোৱাৰ প্ৰশংসা নকৰে, তেতিয়াহ'লে আপুনি সেই 9 জন কুষ্ঠৰোগীৰ লেখীয়া হ'ব। যদিও সুস্থ হ'ল, কিন্তু প্ৰকৃততে সেই ব্যক্তিসকলে পৰিত্ৰাণ নাপালে। যেনেকুৱা সেই এজন চমৰীয়া ব্যক্তিয়ে যীশুৰ ওচৰত আহিলে আৰু তেওঁ পৰিত্ৰাণ পালে। 9 জন সুস্থ হ'ল, কিন্তু এজনহে পৰিত্ৰাণ পালে। 10 জন শুচি হ'ল, কিন্তু এজনহে পৰিত্ৰাণ পালে। সেইকাৰণে আমি ঈশ্বৰ যোৱাক ধন্যবাদ দিব লাগে, কিয়নো যেতিয়া আমি ঈশ্বৰ যোৱাৰ বাধ্য হওঁ, তেওঁ আমাক সন্মান দিয়ে। আজি আমি শিকিলোঁ যে 3টা কাৰণ যে কিয় আমি ঈশ্বৰ যোৱাক ধন্যবাদ দিব লাগে। প্ৰথম কাৰণ, আমি ঈশ্বৰ যোৱাক ধন্যবাদ দিব লাগে কাৰণ তেওঁ আমাৰ আন্তৰিক ক্ৰন্দন শুনে। দ্বিতীয় কাৰণ, কিয় আমি ঈশ্বৰ যোৱাক ধন্যবাদ দিব লাগে, কিয়নো তেওঁ আমাৰ সমস্যাত আমাক সহায় কৰে। আৰু যেতিয়া আমি তেওঁৰ বাধ্য হওঁ, তেওঁ আমাক সন্মান দিয়ে। এতিয়া আমি কিমানে ঈশ্বৰ যোৱাক ধন্যবাদ দিওঁ, আমি কিমানে ঈশ্বৰ যোৱাৰ সেই উপকাৰ পাহৰি যাওঁ, কিয়নো গীতমালা
103 নম্বৰ 5 পদত কৈছে, হে মোৰ মন সেই জিহুৱাৰ ধন্যবাদ কৰা। সেই জিহুৱাৰ আমি ধন্যবাদ কৰিব লাগে, যিজনে নেকি আমাৰ সমস্যাত আমাক সহায় কৰিব, আৰু তেওঁৰ সেই উপকাৰ আমি পাহৰিব নালাগে। এতিয়া আপুনি ঈশ্বৰ জিহুৱাৰ সেই উপকাৰ পাহৰিছেনে? এতিয়া আমি সেই ঈশ্বৰ জিহুৱাৰ আমি উপকাৰ পাহৰিছোঁনে? যদি আমি পাহৰিছোঁ, আমি মনত ৰাখিব লাগিব, কিয়নো গান আছে যে কাউণ্ট ইয়ৰ ব্লেছিং ওৱান বাই ওৱান। আমি ঈশ্বৰৰ আশীৰ্বাদবোৰ আমি গণি চাব লাগে। ঈশ্বৰে আমাক কিমান আশীৰ্বাদ কৰিছে, সেইকাৰণে আমি ঈশ্বৰ জিহুৱাৰ ধন্যবাদ দিব লাগে। আমি সকলো সময়তে ঈশ্বৰ জিহুৱাক ধন্যবাদ দিব লাগে। আমি সুস্থ শৰীৰৰ কাৰণে আমি ঈশ্বৰ জিহুৱাক ধন্যবাদ দিব লাগে। আজি বহুত মানুহবিলাকে আজি অসুস্থ অৱস্থাত আছে, তেওঁবিলাক হস্পিটেলত আছে, আৰু তেওঁবিলাকে হয়তো ভাবে যে যদি আমি সুস্থ হোৱা হ'লে আমি ঈশ্বৰ জিহুৱাক ধন্যবাদ দিলোঁ হয়। কিন্তু আজি আমি সুস্থ শৰীৰে আছোঁ, কিন্তু আমি ঈশ্বৰ জিহুৱাক ধন্যবাদ দিয়া নাই। আজি আমি খাবলৈ পাইছোঁ, পিন্ধিবলৈ পাইছোঁ, ভাল আমাৰ থাকিবলৈ ঘৰ আছে, কিন্তু আমি হ'লেও ঈশ্বৰ জিহুৱাক ধন্যবাদ দিয়া নাই। আমি ঈশ্বৰ জিহুৱাক ধন্যবাদ দিব লাগে, কিয়নো তেওঁ আমাৰ সকলো প্ৰয়োজন তেওঁ যোগাই আছে। সেইকাৰণে আমি ঈশ্বৰ জিহুৱাক ধন্যবাদ দিব লাগে, আৰু তেওঁৰ সকলো উপকাৰ আমি পাহৰিব নালাগে। আৰু আমি সদায় ঈশ্বৰৰ আগত আমি কৃতজ্ঞ হ'ব লাগে। এতিয়া প্ৰশ্ন হৈছে, আৰ উই থেংকফুল বিফৰ গড? আমি কিমানে ঈশ্বৰ জিহুৱাক ধন্যবাদ দিওঁ? আৰু যদি আমি ঈশ্বৰ জিহুৱাক ধন্যবাদ দিয়া নাই, তেতিয়াহ'লে আজিৰ বাক্যৰ জৰিয়তে আমি শিকিম আৰু আমি ঈশ্বৰ জিহুৱাক ধন্যবাদ কৰিম। তেওঁৰ সকলো উপকাৰ আমি নাপাহৰিম, আৰু আমি সেই সকলো ঈশ্বৰৰ বাক্য আমি মনত ৰাখিম। সেই বাক্যৰ জৰিয়তে ঈশ্বৰ জিহুৱাই সকলোকে আশীৰ্বাদ কৰক।